কি খবৰ আপোনালোকৰ আহি গলো আৰু এটা নতুন ধামাকা ব্লগ লৈ আজি অলপ জুচত আছো কাৰণ আজি গৈ আছো ৰানিঙত তো আপোনালোকক সম্পূৰ্ণ দেখাম মই দৌৰিব যোৱা পাৰ্কখন কেনেকুৱা তো ভিডিঅ'টো শেষলৈ চাব আৰু তেতিয়াহে ভিডিঅ'টো অলপমান হ'লে আপোনালোকে মজা পাব তেনেহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ হ'লে বেছি দেৰি নকৰোঁ যিহেতু আকৌ মোৰ নাইট ডিউটি আছে তেনেহ'লে বলক মাথা চুলি তুলি কি হৈ আছে নাজানো আৰু তো ৰানিঙতে যাম আৰু ইমান হেৰি নাই আৰু তো বলক আগতে মোৰ জোতাযোৰ লৈ আহোঁ জোতাযোৰ দেখাইছোঁ প্ৰথমতে জোতা অলৰেডি মই পেণ্টটো পিন্ধিলোঁ আৰু হাফ পেণ্টটো এইটো পিন্ধিলোঁ চব পিন্ধা হৈ গ'ল এতিয়া জোতাযোৰ পিন্ধি লওঁ আৰু আপোনালোককো লৈ যাওঁ আজি পাৰ্কলৈ আপোনালোকে দেখিলে মই ধুনীয়াকৈ পিন্ধিলোঁ আৰু ইয়াতে শুই আছিলোঁ লগতো ক'ত গ'ল উঠি কেনে গম নাপাওঁ তো এতিয়া মই লাইট চাইটখিনি মই নিজে বন্ধ কৰি যাব লাগিব আৰু তালা চাবিযোৰ ক'ত থৈছে বাৰু তালা চাবি য়েছ 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 তালা চাবি পাই গ'লোঁ চ' বলক বেলেগ আৰু একো নাই চাৰ্জাৰ তাৰ্জাৰ নিবলৈ একো দৰকাৰ নাই সেইটো যেতিয়া নাইট ডিউটি যাম তেতিয়া লৈ যাম এতিয়া ৰানিঙত যাম ভাই তো লাইট জ্বলি থাকক মই ফেন এই দুটা ফেনৰ চুইচ বন্ধ কৰি দিলোঁ লাইটটো জ্বলি থাকক আৰু এণ্ড লাইক পাকঘৰ লাইটটো বন্ধ কৰি দিওঁ চ' ই ক'ত গ'ল মানে গম নাপাওঁ শুই আছোঁ গায়ব ত' মই যাওঁ এতিয়া ৰানিং গাইছ চাবিটো এইযোৰ জোতাৰ ভিতৰত ভৰাই থৈ গৈছোঁ কাৰোবাক লাগিলে শ্ব' কৰিব আহি এইদৰে মোৰ চাইকেলখন এইখিনিতে থাকে আপোনালোকে জানেই আৰু এইখিনিকেনো কিমান দেখাম আৰু আজি নেদেখাওঁ আজি ডাইৰেক্ট পাৰ্কখনকে আপোনালোকক দেখাই আছোঁ পাৰ্কত এণ্ট্ৰি মাৰিলোঁ এতিয়া এই পাৰ্কৰ এইটো ৰাস্তাৰে 4 ৰাউণ্ডটামান ৰাউণ্ডছ মাৰিব লাগিব তাৰপিছত পূৰা ভাগৰি যাম ফেফাব লাগিব একচুৱেলি ভাগৰটো সোনকালে লাগে তো ফাইনেলি পাৰ্কত এণ্ট্ৰি মাৰিলোঁ এতিয়া এই পাৰ্কতে ৰানিং কৰিম আৰু আপোনালোকক সৰু সৰু ক্লিপবিলাক মই দেখাবলৈ চেষ্টা কৰিম যিহেতু পাব্লিক প্লেচ হয় তো ইমান নেদেখাওঁ অলপ সৰু সৰু ক্লিপবিলাক দেখাবলৈ নিশ্চয় চেষ্টা কৰিম বাচ্চা খেলা ধূলা কৰে সেইবিলাক আছে ইয়াতে চবেই খেলা ধূলা কৰে আৰু আজিৰ কাৰণে ইমানে ভাগৰ লাগি গ'ল আৰু তাতে যিহেতু নাইট ডিউটি আছে তো যাওঁগৈ আৰু তো এইখনেই আছিলে পাৰ্কখন আপোনালোকক অলপমান দেখালোঁ কাৰণ পাব্লিক প্লেচ হয় পাই ইমান দেখাব নোৱাৰোঁ তো ইমানে তো বাহিৰখন দেখাই আছোঁ বলক আপোনালোকক তো এইখনে হৈছে আউট গেট তো ইয়াৰ পৰা চব ফিনিক্স মলৰ গাড়ীবিলাক আউট হয় তো এইটো আউট ৰাস্তা ৰুমত বোলে ধুনীয়া পাত্তা নাই আমাৰ ছাৰে ফোন মাৰিছে তো ধুনীয়া পাত্তা এমুঠি লৈ যাওঁ এতিয়া লৈ ৰুম পালোঁ আহি সোমাই আছে গৰম লাগিছিলে তো ধুই দিলোঁ যিহেতু ৰানিঙৰ পৰা আহিছোঁ গাটো গৰম লাগি আছিলে তো গা পাটো ধুই কৰিলোঁ ইফালে শাক চব্জিটো হৈয়ে আছে কিমান হৈছে কি হৈছে নাজানো বনাই আছে তো কাপোৰ চাপোৰখিনি পিন্ধি কৰি ল'ম ভাতটো খাই কৰি ল'ম দেখাই আছোঁ আপোনালোকে চাই থাকিব এনেকৈ মৰম দি থাকিব আগৰ এইটো চালে নাই কমেণ্ট কৰি জনাব খাই ব'লে পূৰা ড্ৰেছ চেছ পিন্ধি ল'লোঁ তো আইডি লগাই ল'লোঁ আৰু ইফালে মাছখিনি ধুনীয়াকৈ আমি ঢাকি গৈ খিৰিকি চিৰিকি মাৰি দিলোঁ আৰু ইফালে যাব ওলাইছোঁ তো ছাৰক অলপমান ফটো এটা দুটা মাৰি দিওঁ ছাৰে মানে ডেইলি আপডেট দি থাকে মানে ফেচবুকত হৈ গ'ল তাৰ ফটো মাৰি দিলোঁ আৰু ইফালে মোৰ বেগ ৰেডি তো লেটছ গ' তো ভিডিঅ'টো আৰু লম্বা নকৰোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ নাইট ডিউটি আছে তো বাই বাই লাভ ইউ জয় আই অসম